हेलो फ्रेंड्स मैं आयुष आपनालोके चाই আছে ডেকা ক্ৰিয়েশ্যন আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আহক ভিডিওটো আৰম্ভ কৰো ৰাজহুৱা স্থানত অনা অসমীয়াই শাৰীৰিকভাৱে অপদস্থ কৰিলে অসমীয়া যুৱকক নাজিৰাৰ তেল ডিপুৰ কৰ্মচাৰীয়ে বেলচাৰে মৰিয়াই মূৰ ফালিলে অসমীয়া যুৱকৰ বিহুৰ বতৰত এজন অসমীয়া যুৱকক আক্ৰমণ কৰিলে এজন তেল ডিপুৰ কৰ্মচাৰীয়ে দেওবাৰৰ নিশা নাজিৰাত সংঘটিত হ'ল এই ঘটনা নাজিৰাৰ নমাটিৰ উৎপল বৰা নামৰ যুৱকজনে নাজিৰাৰ লাখতি তেল ডিপুৰ এজন কৰ্মচাৰীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয় কাজিয়াৰ মাজতে তেল ডিপুটোত কৰ্মৰত এজন অনা অসমীয়া কৰ্মচাৰীয়ে বেলচাৰে মূৰত মৰিয়াই উৎপল বৰাক এই ঘটনাত গুৰুতৰভাৱে আঘাত পোৱা উৎপল বৰাক ততাতয়াকৈ নাজিৰাৰ লিগিৰি পুখুৰী চিকিৎসালয়লৈ নিয়া হয় এই ঘটনাৰ পিছতে নাজিৰাৰ আৰক্ষী তেল ডিপুত উপস্থিত হৈ আটক কৰে তেল ডিপুৰ কৰ্মচাৰী সুৰেন্দ্ৰ শাহ আৰু অমৰ কুমাৰক বিহুৰ সময়ত নাজিৰাৰ নগৰৰ মাজমজিয়াত থকা লাখতি তেল ডিপুত কৰ্মৰত অনা অসমীয়াৰ কৰ্মচাৰীয়ে অসমীয়া গ্ৰাহকক বেলচা মাৰি আঘাতপ্ৰাপ্ত কৰা কাৰ্যক সকলোৱে গৰিহণা দিছে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' মই পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।